খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মোৰো ভাল আজি আকৌ আহিলো নতুন এটা ভিডিঅ'ৰ সৈতে আজি মই গৈ আছো আমাৰ ওচৰতে থকা আন এখন গাঁৱলৈ আৰু তাতে আত্মসহায়ক গোটৰ চিআৰপি বাইদেৱে এখন মিটিং আয়োজন কৰিছে আৰু আপোনালোকে জানে যে আমাৰ অসম চৰকাৰে অমৃত বিksha আন্দোলনৰ আঁচনিৰ জৰিয়তে গছপুলি ৰোপণ কৰিবলৈ দিছিল আৰু সেই কাৰণে আত্মসহায়ক গোটৰ সদস্যসকলক কিছুমান ফৰ্ম ফিল আপ কৰিবলৈ দিয়া হৈছিল আৰু ফটো মৰা প্ৰচেছটো দেখুৱাবৰ কাৰণে এই মিটিংখন আয়োজন কৰিছে দেখিছেনে কিমান মানুহ হৈছে চিআৰপি বাইদেৱে প্ৰত্যেকটো গোটৰ সদস্যসকলক মাতি নি ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে দেখাই দিছিল আৰু পুলি ৰোপণৰ ক্ষেত্ৰত কেনেকৈ ফটো তুলিব লাগে কেনেকৈ আপলোড কৰিব লাগে কি এপ ডাউনলোড কৰিব লাগে সেই সকলোবোৰ কথা আমাক ধুনীয়াকৈ বুজাই দিছিল আৰু আমাৰ লগতে আমাৰ নাইৰাও গৈছিল ভাবিছিলো নাইৰা অকমান আমনি কৰিব কিয়নো তাইক মই প্ৰথমবাৰৰ কাৰণে গাঁৱৰ সাইডে এনেদৰে উলিয়াই নিছো আৰু বহুত মানুহ দেখিছে কিন্তু নাই তাই অকমান আমনি কৰা নাই আৰু বহুতে তাইক ইমান ধুনীয়াকৈ উমলাই আছে তাই একো আমনি নকৰিল মানুহ ইমানেই বেছি হৈ গ'ল যে বাহিৰত ছটি উলাই আকৌ সকলোকে বহিব দিছে আমিও আহি ইয়াতে বহিলোহি আৰু চিআৰপি বাইদেৱে সকলোকে মোবাইলৰ এপ গিটাৰ বিষয়ে কৈ দিছে কিয়নো ফটোখন বৃক্ষৰোপণ কৰি ফটো আপলোড দিব লাগিব আৰু দুটা এপৰ জৰিয়তে আৰু হেতু কাৰণে সকলোকে দেখুৱাই দিছে কিয়নো গাঁৱৰ মানুহসকলে ভালকৈ মোবাইলৰ বিষয়ে নাজানে বয়সস্থ লোকসকলে সেই কাৰণে তেওঁলোকে সকলোকে দেখুৱাই দিছে আৰু আমি মিটিংখন সমাপ্ত কৰি সকলোখিনি এতিয়া গাড়ীত উঠিলো যাবৰ কাৰণে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় গাড়ীত গ'লে মাত্ৰ 5 মিনিটহে লাগে আৰু নাইৰা কিমাননো মিটিং গাব বেছি টোপনি গ'ল তাই যে অকণমানো আমনি নকৰিলে ফুফু গৈছিলে দেই আৰু আজি হৈছে নেক্সট দিনা 17 ছেপ্টেম্বৰ আজি অসম চৰকাৰে অমৃত বিksha আন্দোলনৰ জৰিয়তে গছপুলি ৰোপণ কৰিবলৈ সকলোকে আদেশ দিছিল আৰু সেই হেতুকে আমি চৰকাৰৰ ফালৰ পৰা দুটা গছপুলি পাইছিলোঁ আত্মসহায়ক গোটৰ সদস্য হিচাপে আৰু এই গছপুলি গিটাকে আজি ৰোপণ কৰিব লাগিব আৰু ৰোপণ কৰিবৰ কাৰণে মোক অকমান আবাই গাঁতগিটা খানি পেলাই অলপ সহায় কৰি দিছিল আৰু পুলিগিটা ধুনীয়াকৈ পিছফালে ৰুলো পুলিগিটা ইমান সুবিধাজনক নহয় এটাত দুখিলা পাত এটাত এখিলা পাত তেনেকৈহে আছিলে যি কি নহওক পুলিগিটা ডাঙৰ হ'লে এক গ্লাছ কাঠৰ কাৰণে বহুত ভাল হ'ব সেইটো কাৰণে অলপ যত্ন কৰিব লাগিব আৰু চৰকাৰে সিদ্ধান্ত লৈছে যে আত্মসহায়ক গোটৰ গছপুলি ৰোপণ কৰাৰ পাছত 10,000 টকাকৈ সোমাব আৰু সেই কাৰণে আত্মসহায়ক গোটটো ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব আৰু লগতে প্ৰত্যেকগৰাকী সদস্যৰ বেংকত একাউণ্ট থাকিব লাগিব প্ৰত্যেকটো গোটক প্ৰত্যেকগৰাকী সদস্যকে 10,000 টকাকৈ দিয়াটো ইমান সম্ভৱপৰ নহয় আৰু পাছতহে গম পোৱা যাব চৰকাৰে কি নীতি নিয়ম কৰে আৰু আজি হ'ল 20 তাৰিখ আজি আত্মসহায়ক গোটৰ মিটিংখন আমাৰ ঘৰতে অনুষ্ঠিত হৈছিল তাৰে অকণমান ভিডিঅ' মই কৰি ৰাখিছিলোঁ আপোনালোকক দেখাওঁ বুলি আৰু এইফালে নৱহতে এগৰাকীয়ে প্ৰচিডিং লিখাত লাগি আছে আৰু আনগৰাকীয়ে পইচা হিচাপ কৰাত লাগি আছে আপোনালোক সকলোৱেতো আত্মসহায়ক গোটৰ বিষয়ে জানেই আজিকালি প্ৰায় সকল মহিলাই আত্মসহায়ক গোটতে সোমাই থাকে আৰু ইয়াৰ বিষয়ে মই বহলাই নকলেও হ'ব হয়তো আপোনালোকে মোতকৈ অলপ বেছিকৈহে জানে কাৰণ মই আত্মসহায়ক গোটত জড়িত হোৱা বেছি দিন হোৱা নাই আৰু আত্মসহায়ক গোটত সোমাই থাকিলে বহুতখিনি সা সুবিধা মহিলাসকলে পোৱা যায় আৰু গাঁৱৰ বহুতো মহিলা আত্মসহায়ক গোটৰ জৰিয়তে স্বাৱলম্বী হৈছে আৰু গোটৰ দ্বাৰা যদি আপোনালোকে স্বাৱলম্বী হ'ব কাৰণে ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে লোন ল'ব বিচাৰে তেতিয়াহ'লে অসম চৰকাৰে বহুত কম সুততে আপোনালোকক লোন প্ৰদান কৰে আৰু আত্মসহায়ক গোটত জড়িত হৈ থাকিলে চৰকাৰে দিয়া বিভিন্ন ধৰণৰ আঁচনিবিলাকৰ সুবিধাবিলাক পোৱা যায় সব বহি আছে ইয়া গোটৰ মিটিং কৰিছে মই নে মই এটা ব্লগ বনাব ৰ গোটৰ মিটিংত দেই জানি গোটৰ মিটিং ব্লগ বনাম নি তাই চাই আছে নি নাই সব বহি আছে আৰু মিটিংখনৰ শেষৰ ফালে চাহৰ জুতি লৈ ধুনীয়া কথা পাতি সকলোৱে বিদায় লৈ ঘৰা-ঘৰি যোৱা হয় তেনেহ'লে আজি ময়ো আপোনালোকৰ পৰা ইমানতে বিদায় মাগিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আহিম আজিলৈ আহোঁ বাই বাই